একাংশ মানুহে ভাবে পৃথিৱীৰ আটাইতকৈ কুৎসিত আৰু অসুখী প্ৰাণীটোৱেই হ'ল ক'লা ছালৰ মানুহবোৰ। তেওঁলোকে নাজানে তেওঁলোকৰ বগা ছালৰ অহংকাৰতকৈ অধিক হ'ব পাৰে ক'লা মানুহৰ স্বপ্ৰেম। তেওঁলোকে পাহৰি যায় ছালখনৰ বাবেই নহয়, শিক্ষা, দৃঢ়তা, আত্মবিশ্বাসেৰেও মানুহে গঢ়িব পাৰে নিজৰ পৰিচয়। তেওঁলোকে আঙুলিয়াই ক'লা ছালখনলৈ, ইছ বেচেৰী ছোৱালীজনী, ক'লা ছালখনৰ বাবে বিয়াখন হোৱা নাই। গড়টো ভালেই, কিন্তু ছালখন যে ক'লা, গ্ৰাহকেই অহা নাই। তেওঁলোকে নাজানে ছোৱালীজনীৰ টু ডু লিষ্টখনত বিয়াৰ পণ্য সামগ্ৰী হোৱাতকৈও আগত থাকিব পাৰে মাক দেউতাকৰ বাবে এখন ঘৰ বা নিজা কিছু সপোন। অৱশ্যে তেওঁলোকে সেইটোও নাজানে উপাৰ্জনৰ উৎস এটা হাতত পৰাৰ লগে লগেই ছোৱালী এজনীও বিয়াৰ বজাৰত চাহিদাপূৰ্ণ সামগ্ৰী হয়। তেওঁলোকে নাজানে। তেওঁলোকে দেখে বগা ছালৰ মানুহবোৰ কষ্টত ৰঙা পৰে। আয়ৈ দেহি, ইমান যে কষ্ট, গোটেই ৰঙা চিঙা পৰি গ'ল। ক'লা ছালৰ মানুহৰ জানো কষ্ট হয়? ৰঙাই নপৰে দেখোন। বুজনি দিয়াৰ চলেৰে তেওঁলোকে আঙুলিয়াই ক'লা ছালখনলৈ কৈ যায়, তোমালোক কুৎসিত, তোমালোক ক'লা। তেওঁলোকে নাজানে, নেদেখে, নুবুজে ক'লা ছালৰ মানুহে পিন্ধি লয় এসাজ বৰ্ম, স্বপ্ৰেমেৰে হিয়া, কঠোৰতকৈও কঠোৰ উপহাসে চুব নোৱাৰাকৈ, আত্মগৌৰৱেৰে থিয় দিব পৰাকৈ। কিয়নো ক'লা ছালৰ মানুহবোৰে নিজকে খুব ভাল পায়, তেওঁলোকে নুবুজে।